তোৰ মনত আছে না আগতে যে মই ইয়াত বহি এই আমাৰ সেই দেউতাহঁত থাকোঁতে কি ধুনীয়াকৈ বহি কিনে আমাক সেই দিনত ৰেডিঅ'টো মাজত লৈ কল্পতৰু শুনাইছিল, নাটক শুনাইছিল, কি ধুনীয়া ধুনীয়া গান নাটক শুনি কিমান এটা আমেজ ন সেইবিলাক কথা মনত পৰিলে আজি মানে সেই দিনক লৈ ঘূৰি যাব মন যায়, বৰ ভাল লাগে দিন। বাপৰে বাপ আজি সম্পূৰ্ণ বাস্তৱ জীৱন সম্পূৰ্ণ বেলেগ প্ৰেক্টিকেল হৈ গৈছে। সেই সময়ত মৰম স্নেহ কিমান এটা বান্ধন, আজিকালি চবেই মোবাইল লৈ লৈয়ে ব্যস্ত। আগতে সেইবিলাক একো নাছিল, ৰেডিঅ'টোৱে সকলোৰে খুব আনন্দ মৰমৰ সংগী আছিল। আজি কি কৰো মালিনী, যা ৰেডিঅ'টো লৈ আহ, কল্পতৰু অনুষ্ঠান অলপ পিছত আৰম্ভ হ'ব। নমস্কাৰ প্ৰিয় শ্ৰোতা, কল্পতৰু অনুষ্ঠানৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছো। অসম আমাৰ পহি গুণৰো নাই হে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। অসমীয়াই ৰূপহী গুণৰো নাই হে, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে। গোটেই জীৱন বিচাৰিলে ওলেক দিবক ৰাতি, গোটেই জীৱন বিচাৰিলে ওলেক দিবক ৰাতি। অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি। অনুষ্ঠানটো শেষ হ'ল, আমি ভাত খাম বল। আৰু লাইনটো গেল দেখোন যে। মই নিছো ৰ। লাইন গেলেও ৰেডিঅ'তে আমাৰ ঘৰৰ আনন্দ নুগুচায়। আৰু তাই সৰু ৰেডিঅ'টো আমাৰ ঘৰৰ প্ৰাণ। বৰ ধুনীয়া এখন নাটক দি আছে। আকাশবাণী গুৱাহাটী আমাৰ নাট্যানুষ্ঠানত আগবঢ়োৱা হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত মঞ্চনাট ৰূপালী। মোক খং উঠিল আকৌ। তোমাৰ ক'ত খং উঠে? জানো ক'ত উঠে, ভৰিতো উঠে, মূৰতো উঠে। বুকুত উঠে নে নুঠে? কিয়? বুকুত মৰমহে থাকে, তালে খং গলে মৰমবোৰ কমি যাব নহয়। বাৰু মায়াব, মই তোমাক এটা পেপা সাজি দিম দেই। বাৰু দিবা। যোনটোৱে ইমানবোৰ পোহৰ দি থাকে, তাৰ পোহৰবোৰ বাৰু ঢুকাই নাযায় কিয়? সি পৃথিৱীখনক খুব ভাল পায়, সেই গুণে সেই পোহৰবোৰ। টিভি নাই, ছবি নাই, এই ৰেডিঅ'তে আমাৰ মনজুত পৰে। আৰু মনত আছে না খেলাৰ কথা, খেলা হ'লে যে একদম ৱৰ্ল্ড কাপ হওঁতে বা ক্ৰিকেট খেলা হওঁতে যে কেৱল ৰেডিঅ'টোতে সৰু ডাঙৰ চব আহি যে ভৰ্তি হৈ যায় একেলগে ৰেডিঅ'টোৰ মাজত থৈ কিনে খেলা শুনাৰ কেনে আমেজ আছিল। বাপৰে বাপ, আজিকালি চবৰে ঘৰে ঘৰে টিভি, কিন্তু একলা একলাই চাব লাগে সেই আনন্দটো নাই।
কিন্তু সেই সুবিধাটো আছে কিন্তু সেই আনন্দটো নাই আগতে সেই ৰেডিঅ'টো লৈয়ে মানে খেলা চাৱা কিবা কৰা এইবিলাক গান শুনা চবখিনি আছিল সেই কি সুখ আনন্দ আছিল আজিকালি সেই নাই ন কেনেহেন দিন আছিল একেলগে বাৰান্দাত বহি কিনে চবেই সৰু ডাঙৰ চবেই মিলি কিনে কি ধুনীয়াকৈ মাজত ৰেডিঅ'টো শুনিছিলোঁ সঁচাকৈ দেই বিৰাট আনন্দৰ দিন আছিল আৰু যেন গুচি যাম সেই আনন্দৰ দিনক লগে সেই পুৰণা দিনক লগে আজি ক্ৰিকেট খেলা আছে আমি একেলগে শুনো দেই আহি গৈছে ছয় মান লাগে বঢ়িয়া 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 স্কোৱাড ইণ্ডিয়া মজা লাগছে দেই ভাল খেলি আছে দেই অলপ চাউণ্ডটো বাঢ়িলো ইণ্ডিয়াই এই আনন্দ কিন্তু টিভিত নাই কেৱল ৰেডিঅ'তে আছে ভাল লাগিল দেই খেলাখন আনি আজি খেলাহে গিঠেন আমি উঠো আৰু এটা কাম কৰিম দে আজি যে সেই ৰেডিঅ'টো ওলাম ওলাই কিনে বাজি আছে না কি হয় আজি সেই স্মৃতিটো ৰমন্থন কৰি সৰুত যাম বুজিছ ৰেডিঅ'টো ওলাম যা চামা কেনে আছে ভাল আছে না এই ওপৰত ৰাখি ৰ আই মজা লেতেৰা পেতেৰা হৈ আছে চাফা কৰিব লাগিব ভালে আছে চাফা কৰো যো বাৰান্দাত বহি বঢ়িয়াকে আচোন চাওঁগা বেটাৰী টৰ্চৰে লগাই দিছো দেই টৰ্চৰ হলেও জ্বলবা লাগে তো বেটাৰী চলবা লাগে হাও বাচ্চে এ বঢ়িয়া ইয়াৰে চেনচেনি বিলাক শুনিও ভাল লাগে ন গান চান একেবাৰে বঢ়িয়া ইমান দিন হ'লেও বঢ়িয়া হৈ গৈছে ন পুৰণা সেই ফিলিপছৰ ৰেডিঅ' পুৰণা হ'লেও ন কোম্পানী ভাল ইমান দিন চলি আছে বঢ়িয়া এতিয়া আমি সদায় শুনিব পাৰিম ভাল লাগছে বঢ়িয়া বঢ়িয়া বিৰাট ভাল লাগিছে দেই মনটো কিবা খুলি